हेलो गाइज नमस्कार प्रियंका स्मॉल वर्ल्ड चेनेलটোত আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ প্ৰেগনেন্সিৰ পিছত ডেলিভাৰীৰ পাছত আমাৰ যিখিনি প্ৰব্লেমৰ সন্মুখীন হওঁ আমি বেবিটো হৈ গ'ল তাৰ পাছত কিছুমান প্ৰব্লেম আহে প্ৰত্যেকগৰাকী মাইকী মানুহৰ জীৱনত। তো ভাবিছোঁ যে আজি সেইকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ইয়াতে মই নিজৰ অভিজ্ঞতা আৰু মোৰ গাইডীগৰাকীয়ে মোক যিখিনি বুজাই কৈছিলে সেইখিনিৰ ওপৰতে আপোনালোকক পেছ কৰি ভাবিছোঁ ভিডিঅ'টো দি দিওঁ। তেতিয়াহ'লে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইয়াতে কৈ দিওঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় অকণমানো ভাল লাগে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক এটা কৰি দিব আৰু লগতে শ্বেয়াৰ কৰিব পাৰে আৰু ছাবস্ক্ৰাইবো কৰি দিব। প্লিজ ছাবস্ক্ৰাইব কৰিবই। তেতিয়াহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো নাম্বাৰ 1 যিটো হৈছে যিটো কথা প্ৰত্যেক মাইকী মানুহে ফিল কৰে সেইটো হৈছে ৱেইট গেইন। ডেলিভাৰী হৈ যোৱাৰ পাছত বহুত কম সংখ্যকে মাইকী মানুহ আছে যি পটককৈ ৱেইটটো কমাই ল'ব পাৰে, মানে সেইটো তেওঁলোকৰ ক্ষীণ হ'ব লাগিব আগৰ পৰা। কিন্তু যিসকল শকত আছে শকত আছে আৰু নৰ্মেল বহুত মানুহৰ শকত নাথাকিলেও প্ৰেগনেঞ্চি টাইমত যিটো ৱেইট গেইন হয় সেইটো কমাবলৈ বহুত বেছি কষ্ট হৈ যায়। তো আৰু বহুত মানুহ এনেকুৱা আছে যাৰ ৱেইটটো মানে বহুত জলদি কমাব বিচাৰে, কিন্তু আপুনি এইটো কথা ধ্যান ৰাখিব যে আপুনি এতিয়া অকণমান দিনৰ আগত এটা বেবী জন্ম দিছে আৰু এইটো কোনো সহজ কথা নহয়, মুখৰ কথা নহয়। আৰু এই বেবীটো জন্ম হোৱাৰ কাৰণে আপোনাৰ গাটোৱে আপোনাক বহুত হেল্প কৰি আহিছে, যাৰ কাৰণে তাক যিমানখিনি বস্তুৰ দৰকাৰ হৈছিলে গোটেই গাটো বহলি যায়। আমাৰ সেনেকুৱা কিছুমান গাটোত প্ৰয়োজন হৈছিলে তো সেইখিনি সি নিজে বনাই লৈছে, ভগৱানে এনেকৈ আমাৰ গাটো ৰেডি কৰিছে। তো তাৰ কাৰণে আপুনি বহুত জোৰ জবৰদস্তি গাটো ৱেইট গেইন কৰাবলৈ চেষ্টা নকৰিব। আৰু ইয়াত মই এইটোৱে ক'ম যে চাওক 1 বছৰ 1.5 বছৰ আপুনি টাইম দিব লাগিব, যিহেতু আপুনি গাখীৰ খুৱাই থাকিব। ব্ৰেষ্ট ফিডিং কৰা মাইকী মানুহে কেতিয়াও ৱেইট লছ কৰাৰ কথা চিন্তা কৰিবই নালাগে, এইটো মই জানো। আৰু মোৰ গাইনীগৰাকীয়েও কৈছিলে যে যেতিয়ালৈকে গাখীৰ খুৱাই আছা তেতিয়ালৈকেতো এইটো সম্ভৱ নহয় যে তুমি জিম জইন কৰা আৰু এনেকুৱা কিবা কথা। তো আপোনালোকে এইটো কেতিয়াও মনলৈ নানিব। যেতিয়া 2 বছৰ হৈ যাব আপোনাৰ বেবীয়ে গাখীৰ এৰি দিছে, সম্পূৰ্ণৰূপে আপোনাৰ দৰকাৰ হোৱা নাই গাখীৰ খোৱা, ভাত চাত ধুনীয়াকৈ খায়, তেতিয়া আপুনি লাহেকৈ চিন্তা কৰিব পাৰে ৱেইট কমোৱাৰ কথা। কিন্তু তাৰ আগত মই ভাবোঁ আপুনি ৱেইটটো কমোৱাৰ কথা চিন্তা কৰিব নালাগে, কাৰণ ৱেইটটো আমাৰ কমি যাব কিন্তু বেবীটো ডাঙৰ কৰাটো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি থাকিব। সেইকাৰণে আপুনি ৱেইটটো কমোৱাৰ কথা পাছত ভাবিব লাহে ধীৰে। তো এইটো মেইন কথা যে আপোনাৰ দিমাগত যদি তেনেকুৱা কিবা কথা চলি আছে যে মই এতিয়া ৱেইটটো কমাব লাগে বুলি, সেইটো একদম আঁতৰাই দিয়ক। আৰু বেছি ভাবি থাকিলে আপোনাৰ মেণ্টেলত সেইটো আপোনাৰ মানে অকণমান প্ৰব্লেম হৈ যাব। আপুনি ভাবি থাকিব আইনাখন চাই মই ইমান শকত আপোনাৰ মানসিক অশান্তিৰ সৃষ্টি হ'ব। তো মই ইয়াত এইটোৱে কথা ক'ম, যদি আপোনাৰ সন্তানে গাখীৰ খাই আছে আপোনাৰ, তেতিয়াহ'লে আপুনি সেইটো উপভোগ কৰক, কাৰণ তেওঁলোক ডাঙৰ হৈ গ'লে এইটো যিটো আপুনি মাক হোৱাৰ অনুভৱ পাইছে এতিয়া লগত থকা সেইটো নাপাব। তো এইটোৱে এটা পজিটিভ মেছেজ দি মই ৱেইট গেইনৰ কথাটো শেষ কৰিছোঁ। এতিয়া আহোঁ ছেকেণ্ডটোলৈ। তো ছেকেণ্ড মই যিটো ক'ম, মই গম পাওঁ প্ৰত্যেকগৰাকী মাইকী মানুহৰ মনত এই টেনশ্যনটো আহে যে ষ্ট্ৰেছ মাৰ্কছ। তো এই দাগটো কিয় হয় সেইটো আপোনালোকক অকণমান কৈ দিছোঁ। যেতিয়া আপোনাৰ বেবী গাত হয় তেতিয়া আপোনাৰ গাটো গোটেইটো বহলি যায়। তো আমাৰ গাত যিটো ইলাষ্টিচিটি থাকে সেইটো অকণমান, যেনেকৈ আপুনি এতিয়া বস্তাত আটা ভৰোৱাৰ পাছত টাইটকৈ যেতিয়া ভৰাই দিয়ে বস্তাটো বহলি যায়, ঠিক তেনেকৈ আমাৰ গাটোকো আপুনি ভাবিব পাৰে আমাৰ গাটো তেনেকৈ অকণমান বহলি যায়, যাৰ কাৰণে আমাৰ ছালৰ যিবোৰ মানে শিৰে ছালবোৰ ধৰি ৰাখি সেইবোৰ অকণমান বহলি যায়, তাৰ কাৰণে আপোনাৰ এইটো দাগ পৰে। তো এই দাগটো থাকি যায়। আৰু সঁচা কথা ক'ব গ'লে এই দাগটো অকল কমেহে, কিন্তু কেতিয়াও এইটো গুচি নাযায়। আৰু এতিয়া আপোনালোকক কওঁ যে মই যেতিয়া সুধিছিলোঁ এই দাগটো কেনেকৈ যাব বুলি, তেতিয়া মোক মেমে কি কৈছিলে, সঁচা কথা কওঁ মেমে মোক গালি দিছিলে যে তুমি এনেকুৱা এটা দাগ পাইছা যিটো এগৰাকী মাইকী মানুহৰ কাৰণে বহুত লাকি বুলি ধৰে কিছুমান মাইকী মানুহে, আৰু এইটো কেতিয়াও নাযায়। আৰু আপুনি এইটো প্ৰাউড কৰিব লাগে যে আপুনি এগৰাকী মাক হ'ল বুলি এই দাগটো থাকি যায় গোটেই জীৱনৰ কাৰণে আপোনাৰ ওচৰত। আৰু তুমি এইটো দাগ আঁতৰাব বিচাৰিছা, তেতিয়াহ'লে মোৰ ওচৰত কোনো দৰৱ নাই বুলি মোক কৈছিলে মেমে। তো আপোনালোককো সেইটোৱে কওঁ, এই দাগটো কেতিয়াও নাযায়। সঁচা কথা এইটোৱে, বহুত মৰম চলম আছে যে আপোনাৰ দাগটো অকল কমাব পাৰিব কিন্তু সম্পূৰ্ণৰূপে জোৰাই দিব নোৱাৰে। আপোনাৰ গাত এইটো থাকিব আৰু এইটো প্ৰকৃতিয়ে দিছে, এইটো কোনো দৰৱ নাই। তো এনেকুৱা মলম আছে কিছুমান যোনে এই দাগটো কমাবহে পাৰিব। আৰু কথাটো হ'ল যে ষ্ট্ৰেচ মাৰ্কছবিলাক যেতিয়া আমাৰ পেটত হৈ যায় তেতিয়া কি হয়, যদি আপোনাৰ মানে অকল পুৰণা যেতিয়া হৈ যায় তেতিয়া কালাৰটো লাইট হৈ আহি যায়, সেইকাৰণে আমাৰ লাগে যে আমাৰ দাগটো গুচি গৈছে নিচিনা, কিন্তু আচলতে এই দাগটো কেতিয়াও নাযায় আৰু এইটো আপুনি যোৱাবলৈ চেষ্টাও নকৰিব। কিন্তু কিছুমান আইডিয়া আছে সেইবিলাক কৰে, হোম ৰেমেডি আছে, সেইখিনি মই আজিলৈকে ট্ৰাই কৰা নাই। যদি কেতিয়াবা কৰি কিনে গম পাওঁ তেতিয়াহ'লে আপোনালোকক নিশ্চয় ভিডিঅ' শ্বেয়াৰ কৰিম। তেতিয়াহ'লে আহকচোন এতিয়া যাওঁ আমি নেক্সটটোলৈ। আৰু যদি আপুনি মনতে ভাবিছে এই দাগটো থাকি যাব গোটেই জীৱনটো বেয়া লাগিব, তেতিয়াহ'লে নালাগে, আপুনি চাব পাৰে প্ৰত্যেকগৰাকী মাইকী মানুহৰ আছে আৰু ইণ্ডিয়ান বহুত চেলিব্ৰিটিৰো এই দাগটো আছে। তো আপুনি ভাল পাওক যে এইটো আপোনাৰ এটা সেনেকুৱা দাগ হয় যিটো লাকি আৰু মাক হোৱাৰ এটা প্ৰুফ। তেতিয়াহ'লে আহক এতিয়া যাওঁ নেক্সটটোলৈ। তো
তো নাম্বাৰ 3টো হৈছে ব্ৰেষ্ট ফিডিং। তো ব্ৰেষ্ট ফিডিং কৰা টাইমতো বহুত প্ৰব্লেম সন্মুখীন হৈ যায়, কিন্তু আপোনালোকে ব্ৰেষ্ট ফিডিঙৰ টাইমত একো প্ৰব্লেম ল'ব নালাগে। যদি আপোনাৰ ব্ৰেষ্ট কমকৈ ওলাইছে, গাখীৰ কমকৈ ওলাইছে, তেতিয়াহ'লে আপুনি ডাক্তৰৰ লগত কনচাল্ট কৰিব পাৰে। বহু দৰৱ আছে যিবিলাক দৰৱে আমাৰ গাখীৰ মানে কম হ'লে আপোনাৰ ৰেডি কৰে, আৰু আপুনি এই ক্ষেত্ৰত কোনো টেনশ্যন নল'ব, কাৰণ যদি আপুনি এই ক্ষেত্ৰত টেনশ্যন লৈ থাকে আৰু আপোনাৰ হৰমন খেলি মেলি হয় আৰু ফিডিঙৰ টাইমত আপোনাক প্ৰব্লেম কৰাব। আৰু আপুনি নিশ্চিন্ত মনে নিজৰ সন্তানক ব্ৰেষ্ট ফিড কৰাওক, ৱেইটৰ কথা বাদ দিয়ক, আৰু নিজৰ সন্তানক এটা সুস্থ সবল শিশু বনাওক, যাতে আপুনি ডাক্তৰৰ ওচৰত বাৰে বাৰে দৌৰি থাকিবলগীয়া নহয়। আৰু ব্ৰেষ্ট ফিডিঙৰ টাইমত বহুতে কয় যে ব্ৰেষ্ট হেভি হৈ গৈছে বুলি কমপ্লেইন থাকে, তো এইটো আপোনালোকে ইগন'ৰ কৰক। কাৰণ কেলৈ চাওক, আপোনাৰ অকণমানটো গাটো পৰিৱৰ্তন হ'ব, যিহেতু আপুনি এটা খাদ্যৰ ভাণ্ডাৰ নিজৰ লৈ আছে, এটা খাদ্য আপুনি নিজৰ ওচৰত এভেইলেবল ৰাখিছে, তাৰ কাৰণেতো গাটোক অকণমান কষ্ট দিবই লাগিব। তো ব্ৰেষ্ট হেভি হৈ যোৱাটো কোনো ডাঙৰ কথা নহয়, আৰু এইটো হ'ব 2-3 বছৰলৈকে হ'ব, যেতিয়ালৈকে আপুনি নিজৰ বেবীটোক গাখীৰ খুৱাই থাকিব। তো কেতিয়া কমিব, যেতিয়া আপোনাৰ বেবীটোৱে লাহে লাহে গাখীৰ খোৱা এৰিব, তেতিয়া কি হ'ব, আমাৰ গাত কিছুমান হৰমন আছে যি মগজক ক'ব যে এতিয়া ইমান ব্ৰেষ্ট বনোৱাৰ দৰকাৰ নাই, বা ইমানখিনি এইটো আৰু চাইণ্টিফিক। তো মোক মানে আমাৰ মানে বা এজনীয়ে মোক এইখিনি কথা বুজাই দিছিলে, তাই ডাক্তৰে হয়। তো এই হৰমনখিনিয়ে গৈ কিনে তোমাৰ মূৰত ক'বগৈ যে ইমান মানে ঘৰুৱা ভাষাত কৈছোঁ আৰু ইমান পৰ্যাপ্ত মানে কম বনোৱা বুলি। তো লাহে লাহে কি হ'ব, আমাৰ যিখিনি হৰমনে গাখীৰ বনায়, সেই হৰমনখিনিয়ে গম পাব যে কিমানটো প্ৰয়োজন হৈ আছে আমাৰ বডিক, আৰু লাহে লাহে আপোনাৰ গাখীৰ বনা কমি আহিব। আৰু তেনেকৈ এটা সময় আহিব যেতিয়া আপোনাৰ ব্ৰেষ্টত গাখীৰ একেবাৰে নোহোৱা, মানে মিল্ক একদম নোহোৱা হ'ব। তো সেইকাৰণে আপোনালোকে ব্ৰেষ্ট যিটো হেভিনেছৰ কমপ্লেইন থাকে সেইটো কৰিব নালাগে। আপুনি অকণমান ধৈৰ্য ধৰক, নিজে আকৌ এইবোৰ লাহে লাহে ঠিক হৈ যাব। তো আহক এতিয়া যাওঁ নেক্সটটোলৈ। আৰু আজি ভিডিঅ'টো মই বহুত খৰধৰকৈ বনাইছোঁ, কাৰণ আজি আমাৰ পিছফালে মানে ইমান আৱাজ হৈ আছে, কিবা কাম কৰাই আছে তাত, আৰু আমাৰ ই বাৰ বাৰ উঠি গৈছে। তো সেইকাৰণে মই বহুত খৰধৰকৈ বনাইছোঁ, আপোনালোকে প্লিজ বেয়া নাপাব। তো এতিয়া যাওঁ আমি নেক্সটটোলৈ। নেক্সটটো হৈছে ডিপ্ৰেশ্যন। হয়, এইটো এটা বহুত কমন প্ৰব্লেম হয়, প্ৰত্যেকগৰাকী মাইকী মানুহে ভোগে। কাৰণ কেলৈ ডিপ্ৰেশ্যনটো আপুনি নলওঁ বুলি ভাবিলেও হৈ যাব। কেলৈ কৈছোঁ, এগৰাকী মাক হোৱা কোনো মুখৰ কথা নহয়। পেচাব পায়খানাৰ লগতে গাখীৰ, আৰু লগতে বহুত কিবাকিবি বেবী প্ৰব্লেম থাকে, যিটো আমি ক'ব নোৱাৰোঁ, সিহঁতে আমাক বুজাব নোৱাৰে, আমি নিজে বুজিব লাগিব। তো তেনেকুৱা কিছুমান প্ৰব্লেমৰ কাৰণে আপুনি এটা মেণ্টেলত বেলেগ এটা আপুনি ভাবি থাকিব, লগতে আপোনাৰ হৈ যাব কি গাখীৰৰ প্ৰব্লেম, পিৰিয়ডৰ প্ৰব্লেম, আৰু ফেমিলি প্ৰব্লেম, সেনেকুৱা কিছুমানৰ কথাৰ কাৰণে আপুনি ডিপ্ৰেশ্যনত যাব পাৰে। এইটো কোনো নৰ্মেল মানে হাঁহিবলগীয়া কথা নহয়, বা এইটো আপুনি পাগল নিচিনা এনেকুৱা ৱৰ্ড ইউজ কৰিব নালাগে। আচলতে এইটো মানে এটা মেডিকেলত এইটো আছেই যে মাইকী মানুহৰ বেবী হোৱাৰ পাছত বহুত ডিপ্ৰেশ্যনত ভোগে। তো তাৰ কাৰণে আপুনি কি কৰিব লাগিব, চব এনেকুৱা হৈয়ে যায় যে নতুন যেতিয়া মাক হয়, তেতিয়া গাখীৰৰ লগতে বহুত কিছুমান পৰিৱৰ্তন হৈ যায়, আৰু বেবীটো আমাক বুজাই ক'ব নোৱাৰে, কাৰণ তেওঁলোকক শিকোৱাটো দায়িত্ব আমাৰ, আৰু তেওঁলোকে কি ক'ব বিচাৰিছে সেইটো বুজাৰ দায়িত্ব আমাৰ। তো তাৰ কাৰণে বেবী আৰু মাকৰ মাজততো বণ্ডিং হ'বই লাগিব, লাহে লাহে হ'ব, কিন্তু কিছুমানৰ হৈ যায় অকণমান প্ৰব্লেম, আৰু তেনে ক্ষেত্ৰত তেওঁলোকে কি কৰে, এটা ডিপ্ৰেশ্যনত ভোগে। আৰু তেতিয়া যদি ফেমিলিও ছাপোৰ্ট নাথাকে, তেতিয়াতো আৰু বেছি প্ৰব্লেম হৈ যায়। আৰু যদি আপোনাৰ লগত এনেকুৱা হৈছে, এনি টাইম খং উঠি থাকে, আপুনি ভাবি নাপায় কি কৰিব, হাঁহি ফূৰ্তি নোহোৱা গৈছে, তেতিয়াহ'লে আপুনি নিজৰ গাইনীজনীৰ লগত কথা পাতক, তাক ক'ব যে মোৰ ডিপ্ৰেশ্যন নিচিনা হৈ গৈছে। তেতিয়া তেওঁ আপোনাক ভালকৈ দৰৱ চৰৱ দিব, আৰু লগতে আপোনাৰ মনৰ কথাবোৰ পাতা এজন মানুহ থওক, নিজৰ হাজবেণ্ডৰ লগত খুলি কথা পাতক, তেতিয়া চাব আপোনাৰ যিটো ডিপ্ৰেশ্যনৰ প্ৰব্লেম আছে ন, সেইটোও লাহেকৈ নোহোৱা হৈ যাব। তো এইটো এটা হৈ গ'ল মানে এটা কমপ্লেইনেই হয় ডিপ্ৰেশ্যনটো। তো এইটো এটা দিলোঁ আপোনালোকক। এতিয়া যাওঁ নেক্সটলৈ। আৰু ডিপ্ৰেশ্যনৰ টাইমত যদি আপোনাৰ বেছি হৈ গৈছে, তেতিয়াহ'লে প্লিজ আপুনি নিজৰ ডাক্তৰগৰাকী বা ঘৰুৱা যি মেডিচিন ডাক্তৰ থাকে, তেওঁলোকৰ লগত কথা পাতিলেও আপোনাক বুজাই দিব। আৰু এইটো হাঁহা কথা নহয়, আপোনালোকে এইটো ভালকৈ বুজি ল'ব। আৰু বেছি যদি প্ৰব্লেম হৈছে, প্লিজ আপোনালোকে ডাক্তৰৰ লগত কনচাল্ট কৰক, কাৰণ পিছত নহ'লে আপুনি নিজৰ বেবীটোক যিখিনি মৰম কৰিব লাগে ন, খঙিয়াল নিচিনা হৈ যাব। তো সেইকাৰণে মই ভাবোঁ যে এইটো এটা কমন প্ৰব্লেমেই হয়, সকলোৱে ফিল কৰে। তো সেইটো এটা আপোনালোকৰ লগত ক'লোঁ। এতিয়া যাওঁ নেক্সটটোলৈ। আৰু এটা আপোনালোকক কৈ দিওঁ, পিৰিয়ড বেবী হোৱাৰ পাছত আমাৰ পিৰিয়ডটো বহুত বেছি খেলি মেলি হৈ যায়, আৰু এই পিৰিয়ডটো হয়তো কিছুমানৰ বহুত সোনকালৰ পৰা আকৌ ষ্টাৰ্ট হৈ যায়, 3 মাহ 4 মাহ, আৰু কিছুমানৰ 6 মাহ 7 মাহলৈকে ষ্টাৰ্ট নহয়। বহুত মানুহ এনেকুৱা আছে যাৰ এবছৰলৈকেও পিৰিয়ড ষ্টাৰ্ট নহয়। তো এইটো আপুনি কোনো ভয় কৰিবলগীয়া কথা নহয়, এইটো এটা নেচাৰেল প্ৰচেছেই হয়। বহুতে কয় যে ভগৱানে এইকাৰণে কিছুমানক দেৰিকৈ দিয়ে, কাৰণ কেলৈ বেবী লৈ কিনে অকণমান কষ্ট হ'ব বুলি ভগৱানে গম পায়, সেইকাৰণে এইটো কথা। আৰু এনেই আপোনালোকক কৈছোঁ, জাষ্ট শ্বেয়াৰ কৰিছোঁ। তো সেইটো। আৰু যদি আপোনালোকৰ পিৰিয়ড হোৱা নাই, তেতিয়াহ'লে আপোনালোকে
বেছি দিন যদি হৈছে তেতিয়াহ'লে আপোনালোকে এবাৰ ডাক্তৰৰ লগত কনচাল্ট কৰিব পাৰে কিন্তু পিৰিয়ডটো নহয় বুলি মই জানো আৰু এইটো কোনো টেনশ্যনৰ কাৰণ নাই 4 মাহ 5 মাহৰ পৰা ষ্টাৰ্ট হয় কিছুমানৰ আকৌ ধুনীয়াকৈ হৈ যায় তো পিৰিয়ড হৈ যায় যদি তেতিয়াতো ভাল আপোনাৰ আকৌ ওভুলেশ্যন শুৰু হৈ গ'ল আকৌ আপোনাৰ যিটো আপোনাৰ বাৰ্থ জন্ম দিয়াৰ প্ৰচেছ থাকে সেইটো আপোনাৰ আকৌ ষ্টাৰ্ট হৈ গ'ল বুলি ধৰে আৰু তেনে ক্ষেত্ৰত আপুনি আকৌ যদি সাৱধানে নাথাকে তেতিয়াহ'লে আকৌ সন্তান হোৱাৰ চান্স থাকে সেইকাৰণে অকণমান সাৱধান হ'ব লাগে তো পিৰিয়ডটো এটা বহুত হেৰি আৰু যদি বহুত বেছি দিন হৈ গৈছে তেতিয়া এবাৰ নিজৰ গাইনকলজিষ্টৰ লগত ফোন কৰি কিনে সুধি চাব পাৰে তেওঁ আপোনাক ভাল এটা উপদেশ দিব চব ইয়াত কি এইখিনি কথা মই ক'ব পাৰোঁ যে তাৰপাছত কি হ'ব কিন্তু মোৰ ভয় লাগে কেলে যদি মই কিবা ভুল ইনফৰমেশ্যন দি দিওঁ বুলি সেইকাৰণে ভয় লাগে সেইকাৰণে মই বহুত সাৱধান হৈ কথাবোৰ কৈছোঁ আৰু যিবোৰ জানো সেইখিনি ডাক্তৰী টাৰ্মছত কোৱা নাই ঘৰুৱাভাৱে আপোনালোকক কথাটো কৈছোঁ যাতে আপোনালোকে বুজি পায় আৰু মই যাতে মোৰ ছাবস্ক্ৰাইবাৰসকলক একো ভুল ইনফৰমেশ্যন দিব নালাগে তো এইখিনিয়ে পিৰিয়ডটো হৈ গ'ল আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ যদি কিবা প্ৰব্লেম লাগে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰে মই জনাম আপোনালোকক তো ভাবিছোঁ সেইকেইটা গ'লোঁ আৰু আজি ৰিহান শুই আছে আৰু তাৰ ইমান বেছি গৰম তো সেনেকৈ খুলি মেলি শুৱাই দিছোঁ আৰু এইখিনিতে আপোনালোকক এটা কথা কৈ দিওঁ এনেকুৱা যিবোৰ প্ৰব্লেমছ আছে ন ৱেইট গেইন হওক বা এইবোৰ চব নেচাৰেল প্ৰচেছ হয় ভগৱানে যেনেকৈ বনাইছে তেনেকৈ ঠিকো কৰিব লাহে লাহে আপোনাৰ বডিটোক অকণমান টাইম দিয়ক এটলিষ্ট 2 বছৰটো টাইম আপুনি দিয়ক 2 বছৰ পাছত নিজৰ বডিটোৰ কথা ভাবক তো মই এইখিনি কথা এইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কাৰণ ময়ো এইটো ভুক্তভোগী হয় ময়ো ৰিহান জন্ম হোৱা বছৰ আইনাখন চাই শকত হৈছোঁ তেনেকুৱা বুলি মানে কথা ভাবি থাকোঁ মনে কিন্তু তাৰপাছত মই ভাবিলোঁ মই যেনেকৈ ভাবোঁ তেনেকৈ সকলো মাইকী মানুহে ভাবে তো মই যেতিয়া মোৰ গাইনীৰ লগত ফোন কৰিলোঁ তেতিয়া তেওঁ মোক এইখিনি কথা ধুনীয়াকৈ বুজাই দিলে আৰু সঁচাই কৈছোঁ মোৰ মেমগৰাকী বহুত ভাল ঘৰুৱা নিচিনা হয় তেওঁ প্ৰত্যেকটো কথা বুজাই দিয়ে আৰু মই কৈছোঁ তেওঁ কেনেকৈ ইউটিউব চেনেল এটা খুলিছোঁ সেইকাৰণে তেওঁ বুজাই দিছে কিন্তু মোৰ বেয়া লাগে যে মই তেওঁ ইয়াত নামটো ল'ব নোৱাৰোঁ কাৰণ কিছুমান কথা থাকে পাৰ্চনেল সেইকাৰণে মই নলওঁ তো সেয়াই আপোনালোকৰ লগত এইখিনি শ্বেয়াৰ কৰিলোঁ নিজৰ বডিটোক টাইম দিয়ক চাব আপোনাৰ বহুত সোনকালে আপুনি যিটো বিচাৰিছে সেইটো শ্বেপতে আহিব আপোনাৰ বডি লগতে ষ্ট্ৰেছ মাৰ্কছ এইবোৰ চব যাবগৈ তো আপোনালোকলৈ আজি এইটো ভিডিঅ' সৰুকৈ মানে বনালোঁ আৰু দেখিছে ৰিহান হৈ আছে সেইকাৰণে জোৰকৈ কথা ক'ব পৰা নাই লাহে কথা কৈছোঁ তো এইকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এটা আপোনালোকক কৈ দিওঁ যে আপুনি যদি ৱেইটটো কমাব বিচাৰিছে তেতিয়াহ'লে আপুনি আপোনাৰ ৱেইট কমোৱাটো পূৰা আপোনাৰ নিজৰ এক্টিভিটিৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কিমান কাম কৰে কিমান খোজ কাঢ়ে আপোনাৰ প্ৰেগনেঞ্চি টাইমত ৱেইট কিমান আছিলে তাৰ আগত কিমান আছিলে এইখিনিৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু আপুনি এক্সট্ৰাকৈ নিজৰ মতে ৱেইট কমোৱা পিল তেনেকুৱা একো নাখাব যিহেতু আপুনি ব্ৰেষ্ট ফিড কৰাই আছে আৰু ইয়াত ব্ৰেষ্ট ফিডিঙৰ কথা আহিছে তেতিয়াহ'লে আপোনালোকক কৈ দিওঁ যদি আপোনালোকে ব্ৰেষ্ট ফিডিং কৰাই থাকে তেতিয়াহ'লে আপুনি যিমান ব্ৰেষ্ট ফিডিং হ'ব আপোনাৰ যিবোৰ হৰমনৰ অংগবোৰ পেটৰ ভিতৰত যিবোৰ আমাৰ নিজৰ জেগাত আহিব লাহে লাহে লগতে আমাৰ পেটৰ ভিতৰত যিবোৰ অংশ থাকে সৰু হৈ সেইবোৰ নিজৰ জেগাত আহিব তাৰ কাৰণে আপুনি বডিটোক অকণমান টাইম দিব লাগিব চক এইবোৰ কাম খৰধৰকৈ কৰা কাম নহয় আৰু আপুনি যদি খৰধৰকৈ এইবোৰ কাম কৰিবলৈ যায় তেতিয়াহ'লে নিজৰে লোকচান হ'ব আৰু লগতে আপুনি যিহেতু এতিয়া অকলে নাই এগৰাকী মাক হয় সেইকাৰণে আপুনি এইখিনি খৰধৰকৈ নকৰিব তো আৰু এটা কথা কৈ দিওঁ যে যদি আপুনি ব্ৰেষ্ট ফিডিং কৰাই আছে তেতিয়াহ'লে আপোনাৰ ৱেইটটো বহুত জল্দি লুজ হৈ মানে কমি আহিব এইটো নেচাৰেল তো আজি ভিডিঅ'টো ইয়াতে সামৰোঁ আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে যদিহে আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটোত এটা লাইক কৰি দিব লগতে শ্বেয়াৰো কৰিব পাৰে আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে মোৰ ভিডিঅ' চাই গুচি যায় ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ টাটা বাই বাই নমস্কাৰ গুড নাইট